হেল্ল' ইউটিউব ফেমিলি কি খবৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দিনটোৰ কাৰ্যসূচী কি কৰোঁ নকৰোঁ সেইখিনি দেখাই থাকিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। এইফালে আমাৰ ঘৰত ৰাতিপুৱাই আহিলে আলহী, এইকেইটা হাঁহকেইটা দেখিয়ে থাকে। তো এটা আজি ৰাতিপুৱা মই এটা বহুত বেছি বিশেষ কাম কৰিলোঁ। সেইপিনে বেলিটো ওলাই আছে বাৰু, ধুনীয়াকৈ বেলিটো ওলাইছে। ৰাতিপুৱা এটা বহুত ভাল কাম কৰিলোঁ। এইখিনি মই ৰাতিপুৱা ওলাই গৈছিলোঁ গৰম পানীকণ খাই এই গ্লাছটোতে লৈ আহিলোঁ ঘৰৰ ওচৰৰ মানুহৰ ঘৰৰ পৰা অমিতা ফুল। মানে আজি খাব লাগিব ভাজি আলুৰ লগত ধুনীয়াকৈ অমিতা ফুল খাম। বাকী আমাৰ পাপাইজি কি কৰি আছে আপোনালোকক দেখুৱাম মই এতিয়া। পাপাজি মানে বহুত ডাঙৰ কাম এটা কৰি আছে, যি নেকি পাছলৈ আমি বহুত বেছিকৈ কিবাকিবি খাব পাম আৰু ভাজি খাব পাৰিম। আৰু এইপিনে পাপাজীয়ে কৰি আছে আলু পাৰি কৰি আছে, খান্দি আছে আলু পাৰি তাত আলু ৰুবৰ কাৰণে। বাইদেৱে মায়ে কি কৰি আছে মাদাৰক দেখুৱাম এতিয়া। ৰাতিপুৱা কি কৰি আছে সকলোকে দেখুৱাই দিছোঁ। মাদাৰে কি কৰি থাকিব, এনেই গেছ কৰকচোন। পিছপিনে আহিছোঁ, গাখীৰ খীৰাব লৈছে। গাখীৰ কিমান ওলায় মা? আধা লিটাৰ ওলায়। অ'কে, তুমি গাখীৰ খোৱা, মই ভিতৰলৈ যাওঁ। আৰু এনেকৈ গোটেই ঘৰৰ মানুহখনে কিবা এটা কৰি আছে। বাকী মইহে অলপমান ভাবিলোঁ যে ব্লগিং কৰোঁ। ৰাতিপুৱাই ময়ো সোনকালে উঠি চাহকণ দিলোঁ, চাহকণ দি পিনে কিবাকিবি এনে আনিলোগৈ। আনি পিনে পঢ়া নহ'লে মই সোনকালে উঠিম বুলি ভাবিছিলোঁ, পঢ়িম বুলি। ৰাতিয়ে সোনকালে যদি উঠি পঢ়ি নলওঁ তেনেহ'লে মানে দিনটো বহুতখিনি সময় পঢ়াই নহয়। কিবাকিবি কৰি থাকোঁতে এনেকৈ যায়গৈ টাইমটো। গতিকে 3 দিনমান আছে চাগে এক্সামৰ কাৰণে। 3 দিনেই আছে, 3 দিনত কিমানখিনি পঢ়িব পাৰোঁ নাজানো। 4টা চেপ্টাৰ, 2টামান পঢ়িয়ে থৈছোঁ আৰু 2টা চেপ্টাৰ লাগে। এই 3 দিনত যদি পঢ়ি এটাব পাৰোঁ তেতিয়াহ'লে এক্সাম পাছ। আৰু ছেমিষ্টাৰ যিহেতু এইবাৰ এটা নতুন মানে গভৰ্ণমেণ্টে এটা নতুন আঁচনি তৈয়াৰ কৰিছে আমাৰ কাৰণে, ডিগ্ৰী যিখিনি পাছ কৰে। $2500 টকাকৈ জীৱন প্ৰেৰণা আঁচনি। আৰু সেই আঁচনিটো পাবৰ কাৰণে আমি ধুনীয়াকৈ ক্লিয়াৰলি পাছ কৰিব লাগিব, বেক চেক নলগাকৈ। যদি বেক লাগে মন্থলি $2500 টকাটো যাব। আৰু কি কোনে ৰৈ বিনালে চালেগৈ কমেণ্ট এটা কৰিবচোন। আমি এতিয়ালৈকে চাবগৈ পোৱা নাই। আৰু ইমান ওচৰতে হল থাকি লোকৰ তাততো হ'লেই নাই, তাৰপিছতো ইমান দূৰৰ পৰা আহিছে। আমাৰ এটা এলাহ আছে যে টিকেটটো কটা এলাহ, মানে এলাহৰ পৰা আমি যোৱা নাই। নহ'লেতো তেতিয়া আমি টিকেটটো কাটি ল'ব পাৰোঁ। আমি মানে এলেহুৱা, মানে টিকেটটো কাটিবলৈ বুক মাই চলো ধুনীয়াকৈ গৈ পিনে টিকেটটো কাটিব লাগে। পাত দিয়া কেলা শান্তি নাই, মানে ব্লগ এটা বনোৱা শান্তি নাই মানে জিন্দগী মে কিয়া কৰো। এইটো হৈছে আমাৰ আজি অনুষ্ঠানটো। আগভাগ লৈছে এইপিনে, আগভাগ লৈছে মাননীয় কামিয়াল মহোদয়। আপোনাৰ এইপিনে এজন ফাৰ্ষ্ট এইগৰাকী, ছেকেণ্ড এজন, থাৰ্ড এজন, আৰু মই মেনেজমেণ্টত আছোঁ। পানী আছে। অৰ্গেনাইজটো খুব ধুনীয়াকৈ কৰি আছোঁ ৰাতিপুৱাৰ পৰা। চবে হাঁহিমুখে কাম কৰিব পাৰিছে। এয়াই মোৰ কাৰণে ইমান ধুনীয়াকৈ হাঁহিমুখে কাম কৰিব পাৰিছে। এয়া মোৰ কাৰণে মেনেজমেণ্টত এইটোৱে সুখী আৰু চবে যদি ধুনীয়াকৈ কাম কৰে মানে হাঁহিমুখে। ভাল লাগিছেনে? হা এতিয়া নালগা বুলি কেমেৰা আগত কৈছে, কাৰণ মই ভিউজ কেইটামান পাম যে ভাল হৈছে বুলি ক'লে। কাৰণ মানে নাই লগা আছে, কিন্তু পূৰা হাঁহি আছে। এতিয়া মই যদি মোবাইলটো অফ কৰি দিওঁ নহয়, পূৰা হাঁহিব সিহঁতি। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। মানে গোটেই দিনটো ভিডিঅ' নকৰিলোঁ, গোটেই ৰাতিপুৱাতে যিমানখিনি ক্লিপ পাৰিলোঁ লৈ ল'লোঁ। আৰু তেনেকৈ এটা চুটিমুটি ব্লগ বনাই দিলোঁ। চুটিমুটি নহয়, 5 মিনিট হৈ গ'ল। 5 মিনিট বহুত দীঘল আৰু। বাকী আপোনালোকে নতুনকৈ যিসকলে আহিছে তেওঁলোকে যদি ফেচবুকত চাই আছে ফ'ল'টো কৰি ল'ব, আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইবটো কৰি ল'বলৈ নাপাহৰিব। তেতিয়া মই মানে আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। আৰু ভিডিঅ'টো পাৰিলে এটা লাইক কৰি দিব, এটা ধুনীয়া কমেণ্ট কৰি দিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। নিশ্চয় লগ পাম যদি আপোনালোকে মৰম দি থাকে, যদি আপোনালোকে ধুনীয়া কমেণ্ট কৰি থাকে। তেনে আজিলৈ ভিডিঅ'টো বাই বাই।